আসসালামু আলাইকুম, নমস্কাৰ। লাইভটো সকলোৱে আগুৱাই দিব, কাৰণ আজি বহুত দিনৰ আগৰ পৰাই আমি প্ৰায় নিউজত শুনা পাই আছিলোঁ যে এজন বিজেপিৰ সন্দেহযুক্ত বাংলাদেশী ওলাইছে আৰু বহুতে প্ৰতিক্ৰিয়া দিলে। মই আচলতে এইটো কাৰণে ৰৈ আছিলোঁ, কাৰণ কিয় আমাৰ বিশেষকৈ আমাৰ মামাই আচলতে ইয়াৰ ওপৰত কি মন্তব্য দিয়ে বা কি ব্যৱস্থা লয়, কাৰণ যিহেতু বিজেপি চৰকাৰে বাৰে বাৰে কৈ থাকে যে আমি বাংলাদেশী মুক্ত অসম গঢ়িম, আমি বাংলাদেশী মুক্ত অসম গঢ়িম। আৰু বাংলাদেশী মুক্ত অসম গঢ়িম বুলি কোৱা বিজেপি চৰকাৰৰ ভিতৰত যেতিয়া এজন সন্দেহযুক্ত বাংলাদেশী বুলি যে ওলাইছে, তাৰে ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে কেনেকুৱা ধৰণৰ ব্যৱস্থা হ'ব লাগে, সেইকাৰণে ৰৈ আছিলোঁ চাবলৈ। কিন্তু দুৰ্ভাগ্য কথা, এতিয়ালৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা টুইট পৰ্যন্ত বা এটা ফেচবুক পোষ্ট পৰ্যন্ত আমি দেখা নাপালোঁ। আপোনালোকে সকলোৱে হয়তো শুনিছে, তথাপিতো এবাৰ শুনি লওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অচিনাকি মানুহ বিচাৰি ফুৰে, কিন্তু এইবাৰ খুদ বিজেপি বিধায়কে হল নেকি অচিনাকি লোক। বিজেপি বিধায়ক বিজয় মালাকৰৰ বিৰুদ্ধে ভাৰতীয় নাগৰিক নোহোৱাৰ অভিযোগ। 1971 চনৰ 25 মাৰ্চৰ কাট অফ তাৰিখৰ পিছতহে ভাৰতলৈ অহাৰ অভিযোগ বিধায়ক মালাকাৰৰ বিৰুদ্ধে। ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। বিধায়ক বিজয় মালাকাৰলৈ জাননী যোগে 4 সপ্তাহৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। বিধায়ক মালাকাৰৰ নাম প্ৰথমবাৰ এতিয়া বিধায়ক হয় তেখেতে, তাকো বিজেপিৰ বিধায়ক বিজয় মালাকাৰ। এতিয়া আচলতে প্ৰশ্নটো উঠে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি জনা নাছিল নে বিজয় মালাকাৰ তেখেতে কেতিয়া আহিছিলে ভাৰতত, নে তেখেতৰ নথি পত্ৰ কোনো চাবলগীয়া নাছিলে? এতিয়া যোনখন চৰকাৰে ইমান ফিতাহী মাৰি ফুৰে যে আমি বাংলাদেশী মুক্ত অসম গঢ়িম, মইতো সদায় কওঁ যে বাংলাদেশী শব্দটো মাত্ৰ এটা শ্লোগান আৰু এটা ৰাজনীতিৰ এজেণ্ডা। সঁচা অৰ্থত কিন্তু কোনো চৰকাৰে আচলতে বাংলাদেশী মুক্ত অসম গঢ়াত কেতিয়াও কিন্তু একো কাম কৰা নাই। আৰু তাতে জ্বলন্ত উদাহৰণ, আজি বিজেপি চৰকাৰতে ভিতৰতে এজন সন্দেহ হৈছে। তেখেতক যিহেতু 4 দিনৰ উচ্চতম ন্যায়ালয়ে যিহেতু তেখেতক নথি পত্ৰ জমা দিয়াৰ যিহেতু সময় বান্ধি দিছে, 4 সপ্তাহ মানে 1 মাহৰ ভিতৰত তেখেতে নথি পত্ৰ জমা দিব লাগিব। আৰু সেইজন মানুহ কেনেকৈ বিজেপিৰ পৰা আচলতে বিধায়ক হৈ জিকিব পাৰে, এইটো আচলতে চবতকৈ ডাঙৰ প্ৰশ্ন। মানে বিজেপি চৰকাৰৰ ভিতৰত মানে যোনে য'ৰ ত'ৰ পৰা আহি কিনে খেলিবলৈ পাৰে নেকি? আৰু যোনজন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে তেখেতে কৈ থাকে যে আমি বাংলাদেশী মুক্ত অসম গঢ়িম, তে আজি সেই মানুহজনৰ মুখত এটা মাত নাই কিয়? আজি নিমাত কিয়? আজি মানে কি বিজেপিত যদি জইন হৈ কিনে কালি ক'ৰবা বাংলাদেশৰ পৰা আহে বা কালি ক'ৰবাৰ পৰা আহে, তেখেতসকলে মানে ৰাজনীতিত মানে তেখেতসকলে যোগদান কৰি কিনে তেখেতে কালিলৈ কিন্তু বিধায়ক বা মন্ত্ৰী হ'বলৈ পাৰিব নেকি? মানে তেনেকুৱা নেকি পৰিকল্পনা? আৰু এইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ চুঙাকেইটাৰ আগত আহি কিনে কৈ থাকিব যে আমি বাংলাদেশী মুক্ত অসম গঢ়িম। আৰু সেইকাৰণে আজি ইমানটা দিনেদি ৰখি কিনে চাই আছিলোঁ। হ'ব দিয়কচোন, ঠিক আছে, যোনজনে কৈ থাকে মোৰ জাতিৰ আগত, মই অসমীয়া জাতিৰ আগত বুলি সদায় যোনজন মানুহে ফিতাহী মাৰি ফুৰে, সেই মুখ্যমন্ত্ৰীয়ে আজি কি ব্যৱস্থা লয় চাওঁ। কিন্তু দুৰ্ভাগ্য কথা যে সেই মুখ্যমন্ত্ৰীয়ে কিন্তু এতিয়ালৈ এটা ব্যৱস্থাটো বাদ দিলোঁ, এটা মুখৰ মাত দিবলৈ আচলতে তেখেতৰ সময় নাই। কাৰণ তেখেতৰ দলৰে এজন সন্দেহ হৈ পৰিছেতো, বিদেশী বুলি সন্দেহ হৈ পৰিছে, ভাৰতীয় নহয়। তেখেত নোহোৱাকৈ তেখেতে বিধায়ক খেলি কিনে জিকি গৈছে, কিমান ডাঙৰ কথা। আৰু এইখন চৰকাৰে আকৌ কয় কি আমি বাংলাদেশী মুক্ত অসম গঢ়িম। এইবিলাক হৈ গ'ল এটা শ্লোগান, এটা হৈ গ'ল এইটো ৰাজনীতি মেৰপেচ। এইটো ৰাজনীতি আমি সেই 2016 পৰা শুনি আহিছোঁ, বাংলাদেশী মুক্ত। সেই 2016 শুনা পালোঁ বাংলাদেশী মুক্ত অসম গঢ়িম। 2021 দেখালে আজমলৰ ভয় দেখুৱালে, বাংলাদেশী ভয় দেখুৱালে, আজমলৰ ভয় দেখুৱালে। আকৌ এতিয়া 2026 আহিছে, এতিয়াও আহি বাংলাদেশী ভয় দেখুৱাইছে, বাংলাদেশীয়ে অসমখন গঢ়ি ল'ব, অসমখন অমুক কৰিব তমুক কৰিব। আজি দেখোন বিজেপিৰ ঘৰতে দেখোন এজন সন্দেহযুক্ত বাংলাদেশী বুলি এতিয়ালৈ দেখোন সন্দেহ কৰিছে দেখোন। উচ্চতম ন্যায়ালয়ে যেতিয়া নটিচ জাৰি কৰিছে, এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় সেইজন মানুহক এতিয়ালৈ নিলম্বন কৰা নাই, বা তেখেতৰ ওপৰত ছাছপেনশ্যন লেটাৰ ওলাই কিনে তেখেতৰ ওপৰত কিয় তদন্ত কৰাৰ কোনো নিৰ্দেশন দিয়া নাই? কাৰণ সেইজন বিজেপিত আছে কাৰণে তেখেতে বাংলাদেশী হ'লেও স্বদেশী নেকি? মইতো ভাবাত বাংলাদেশী হ'লে স্বদেশী বুলি কথা নাথাকে। দুৰ্ভাগ্য কথা যে এইবিলাক বস্তু দেখা পালে আচলতে বেয়া লাগে, দুৰ্ভাগ্য কথা। কিন্তু যি হওক, আৰু লগতে যিসকল দল সংগঠনে হওক
বা যি হ'ল অকল আমাৰ ইয়াৰে একাংশ আমাৰ মানুহে সদায় কৈ থাকে নহয় দল সংগঠনে বেছিভাগটো বা আমিতো বাংলাদেশী মুক্ত অসম আমি বিচাৰিম কিন্তু আজি প্ৰশ্নটো হৈ গ'ল যে সেই দল সংগঠনৰো কিন্তু নিমাত কোনো এজন দল সংগঠনৰ মাত মাতা নাই যে বিজয় মালাকাৰ যে যদি ভাৰতীয় নহয় তেতিয়াহ'লে তেখেত ক'ৰ হয় তেখেতৰ তদন্ত কিয় হোৱা নাই আৰু এতিয়ালৈ তেখেতে কেনেকৈ বিধায়ক হ'ব পাৰিলে বিজেপিৰ পৰা কেনেকৈ কি হিচাপে কি হ'ল এইবিলাক তদন্ত আদালত আহিব লাগে বুলি কোনো দল সংগঠনে কোৱা নাই কিন্তু এই দল সংগঠনে আকৌ কি কৰে তেতুফালি চিঞৰি থাকিব যে আমাক বিদেশী মুক্ত অসম লাগে আমাক বাংলাদেশী মুক্ত অসম লাগে কিন্তু সঁচা অৰ্থত তেখেতসকলৰ কিন্তু এনেই কাম বন নাই এনেই চিঞৰ বাখৰ কৰি থাকিব ক'ত বাংলাদেশী কৈ থাকিব কিন্তু কামত একো নকৰে আৰু যিসকলে আমাৰ অসমীয়া মানুহ যিসকলে সদায় কৈ থাকে যে আমি বাংলাদেশী মুক্ত অসম বিচাৰোঁ আজি তেখেতসকলৰ নিমাত কিন্তু তেখেতসকলৰো কিন্তু কোনো মাত নাই তেখেতসকলৰ প্ৰশ্ন কৰিবলৈ কাৰো সাহস নাই যে এইখন চৰকাৰৰ ভিতৰত যে এজন বিধায়ক হৈ থকা ৰাতাবাৰী বিধায়ক হৈ থকা বিজয় মালাকাৰৰ ওপৰত যে অভিযোগ উঠিছে যে তেখেত এজন ভাৰতীয় নহয় তেখেত হয়তো বাংলাদেশৰ হ'ব পাৰে এই যে অভিযোগ উঠিছে সেইটোৰ ওপৰত এই আমাৰ অসমীয়া মানুহখিনিও প্ৰশ্ন কৰিবলৈ বিজেপি চৰকাৰক বা মুখ্যমন্ত্ৰীক আচলতে সেইখিনি সাহসখিনি নাই তাৰপিছত আমি ক'ম যে আমি অসমখন বাংলাদেশী মুক্ত অসম লাগে সেইটো বস্তু হৈ গ'ল এটা সপোনৰ দুনিয়া আৰু এইটো এটা শ্লোগান তাৰ বাহিৰে একো নাই বাংলাদেশী বুলি অকল মুছলমানৰ পিছত পৰি থাকিলে নহয় বাংলাদেশী মানে হিন্দু মুছলমান কোনো কথা নাথাকে সি যদি বাংলাদেশী হয় বাংলাদেশত যাবই লাগিব আৰু তেনেকুৱা এটা ক্ষেত্ৰত যদি এনেকুৱা বিজয় মালাকাৰ বা আৰু কোনোবা যদি তেনেকুৱা ওলায় আৰু তেখেতে যদি ৰক্ষণাবেক্ষণ পায় তেতিয়া আচলতে দুৰ্ভাগ্যজনক কথা আচলতে অসমীয়া জাতিটোৰ কাৰণে বেলেগ একো নহয় সেইকাৰণে সময় দি ৰখি আছিলোঁ যে কোনে ইয়াৰ কাৰণে মাত মাতে কোনে ইয়াৰ কাৰণে কি কৰে চাওঁ কিন্তু দুৰ্ভাগ্যৰ কথা কাৰোৰে মাত নোলালে কাৰো একো নালাগে সেই নপুঞ্চক কিছু একাংশ দল সংগঠন অকল তেখেতসকলে বাংলাদেশী বুলি শ্লোগানটো কেতিয়া দিব যেতিয়া তেখেতসকলৰ পকেটটো খালী হ'ব তেতিয়া সেই একাংশ দল সংগঠনে আচলতে বাংলাদেশী মুখখন চিঞৰিব কিন্তু সঁচা অৰ্থত যেতিয়া এনেকুৱা ধৰণৰ বিজেপিৰ চৰকাৰৰ এজন বিধায়ক হিচাপে সন্দেহ হওক আজি তেখেতক যিহেতু নটিচ কৰিছে যে তেখেতে ভাৰতীয় নহয় তেখেতক প্ৰশ্ন কৰিবলৈ সেই দল সংগঠনৰ সাহস নোলালে কাৰণ কিয় যে সেই চৰকাৰৰ পিনৰ পৰা পাই থাকেতো সেইকাৰণে সাহস নোলালে আজি তেখেতৰ ক্ষেত্ৰত কিন্তু কোনো কাৰণে মাত নাই এয়াই হৈছে পৰিৱৰ্তন আৰু এয়াই হৈছে ৱাশ্বিং মেচিন য'ৰ পৰা আমি এখন কি পাম বাংলাদেশী মুক্ত অসম পাম আৰু সেই সপোনত যোনে বসবাস কৰি আছে আপোনালোকে সপোনতে বসবাস কৰক কাৰণ বাংলাদেশী মুক্ত অসমটোতো নাপায় সেইটো এটা শ্লোগানে হ'ল আৰু সেই শ্লোগানটোৱেই হৈ থাকিব কাৰণ বাংলাদেশীক লৈ কিনে চবেই ৰাজনীতি কৰে জয় অসম